সুপ্ৰভাত কণ ল'ৰা ছোৱালীসকল। আজি মই তোমালোকক পঢ়াই শুনাবলৈ ওলাইছোঁ অসমীয়া কিতাপ নতুন পাঠমালা চতুৰ্থ শ্ৰেণীৰ এটা কবিতা। কবিতাটোৰ নাম হৈছে অনুকাৰ। এই কবিতাটোৰ পাঠ নম্বৰ হৈছে 13 আৰু লিখকজনৰ নাম অৰ্থাৎ কবিজনৰ নাম হৈছে দেৱেন্দ্ৰনাথ আচাৰ্য আৰু এই কবিতাটোৰ পেজ নম্বৰ হৈছে 49। এতিয়া মই তোমালোকক কবিতাটো পঢ়াই শুনাই দিম। অনুকাৰ। গিৰ গিৰ মেঘে গজে হৰ বাৰিষাত, চিৰ চিৰ নিজৰাৰ সুৰ শুনা মাত, জিৰ জিৰ ধাননিত বতাহৰ নাচ, জিৰ জিৰ বৰষুণ বজাই কৰাচ, পীৰ পীৰ লানি শাৰী উই পৰুৱাৰ, ফিৰ ফিৰ বতাহত থেতুৱাই যাৰ, কিচ কিচ কৰে কলা দেউকা কুলিৰ, খিচ খিচ কৰে দেহা মাজত ধূলিৰ, গিজ গিজ কৰে লোক ৰভাৰ তলত, হিচ হিচ এঠাদৈ বিয়াৰ ঘৰত। এতিয়া মই কবিতাটো পঢ়াই শুনাই দিলোঁ। তোমালোকে ভালকৈ বাৰে বাৰে পঢ়িবা আৰু লিখি চাবা। আৰু মই তোমালোকক আগলৈ এনেকুৱা নতুন নতুন কবিতাসমূহ পঢ়াই শুনাই দিম। তোমালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ ৰাখিছোঁ। বাই।